ভিউৱাৰ্ছ, আজি আমি বনাম তিলেদি মুৰ্গীৰ মাংস। চ' চাই লওঁ কি কি ইনগ্ৰিডিয়েণ্টছ লাগে। চ' আমি ইয়াতে লৈছোঁ তিল, আমি এইটো ভাজি কেনে গ্ৰাইণ্ড কৰি লৈছোঁ। এইটো হ'ল চিকেন, যোনটোত আমি অকল হালধি আৰু নিমখ দিছোঁ, আলু, পিঁয়াজৰ পেষ্ট আৰু আদা নহৰুৰ পেষ্ট। আৰু মছলাবোৰৰ কাৰণে আমাক বেলেগ একো নালাগে, আমাক অকল হালধি, নিমখ আৰু ধনিয়াৰ গুড়ি। চ' লেটছ ষ্টাৰ্ট। আমি এতিয়া কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ, গৰম হৈ গৈছে অলপমান। আমি এতিয়া ইয়াতে আলু ফ্ৰাই কৰিম। হালধি আৰু নিমখ। এইটো অলপ গোল্ডেন হোৱালে আমি ফ্ৰাই কৰিম হাই ফ্লেমত। এয়া আপোনালোকে চাইছে গোল্ডেন হৈছে অলপ আলুকেইটা, বেছি ফ্ৰাই নকৰোঁ আমি। চ' আমি জাষ্ট অলপ গোল্ডেন হোৱাৰ লগে লগে আমি উঠাই থৈ দিম। আমি এইটো এতিয়া কাঢ়ি থৈ দিম। এতিয়া ছেইম অইলতে আমি পিঁয়াজ দিম। পিঁয়াজটো আমি গোল্ডেন হোৱালে, বেছি নহয়, অলপমান স্লাইটলি কালাৰটো চেঞ্জ হোৱালে ফ্ৰাই কৰিম, আৰু তাতে তাৰ যোনটো ৰ স্মেল সেইটো গুচি যায়। আমি যে ইয়াতে বৰ্তমান একো মছলা নিদিওঁ, পিঁয়াজৰ যোনটো পানী সেইটো আমি অলপ শুহি যাবলৈ দিম। চ' অলপ ফ্ৰাই কৰিম আমি হাই ফ্লেমত, দেন আমি ইয়াতে জিঞ্জাৰ গাৰ্লিক যোনটো পেষ্ট সেইটো দিম। চ' আপোনালোকে দেখিছে অলপ গোল্ডেন হৈছে পিঁয়াজটো। আমি ইয়াতে এতিয়া আদা নহৰু পেষ্ট সেইটো দিম। আদা নহৰু পেষ্ট আমি অলপ বেছিকেই দিম, 2 চামুচ। চিকেন চাই আপুনি আদা নহৰু পেষ্টটো ডিচাইড কৰিব। এতিয়া আমি এইটো ফ্ৰাই কৰিম আনটিল দ্য ৰ স্মেল গ'জ। আদা আৰু নহৰুৰ যোনটো কেঁচা গোন্ধ থাকে সেইটো আমি পূৰা ইয়াতে ভাজি ল'ব লাগিব, নহ'লে চিকেনটোত আহিলে বহুত বেয়া টেষ্ট হ'ব। আমাৰ পিঁয়াজ আৰু আদা নহৰু পেষ্টটো ভালকৈ ফ্ৰাই হৈ গৈছে। আমি গেছটো অলপ কমাই দিম এতিয়া। এতিয়া আমি ইয়াতে অলপ চিকেন, আমাৰ যিখিনি চিকেন আছে সেইখিনি আমি এড কৰি দিম। আমি চিকেনটোত অলৰেডি হালধি আৰু
নিমখ এড কৰিছোৱে, মেৰিনেট কৰি থৈছিলোৱে। চ' ইয়াতে ইমান হালধি দিবলৈ নালাগে, কাৰণ তিলটো দিয়াৰ পিছত এনেও কলাই হ'ব। চ' হালধিৰ ইমান প্ৰয়োজন নাই। চ' ফৰ 10 মিনিটছ আমি এইটো হাই ফ্লেমত ফ্ৰাই কৰিম, যাতে মাংসটো বগা পৰি নাথাকে। চ' আফটাৰ ডেট আমি এইটো ল' ফ্লেমত দি দিম। এতিয়া আমি ইয়াতে ধনিয়াৰ গুড়া এড কৰিম। ধনিয়াৰ গুড়াটো অলপ বেছিকৈ দিম, যাতে মাংসৰ গোন্ধটো আমি নাপাওঁ, কেঁচা গোন্ধটো যাতে আমি নাপাওঁ। মই 2 চামুচ দিছোঁ। মাংসটোৰ যিমান কেজি সিমান চাই কেনে আপোনাৰ মছলাবোৰ কাউণ্ট হ'ব। মোৰ হাফ কেজি মাংস, চ' মই 2 চামুচ হালধি, 2 চামুচ নিমখ আৰু 2 চামুচ ধনিয়াৰ গুড়া দিছোঁ। ইয়াতকৈ বেছি যদি 1 কেজিমান হয় তেতিয়া 1.5 চামুচ বা 2.5 চামুচ হ'লেও হ'ব। মিনৱাইল ইয়াতে মাংসটো ফ্ৰাই হৈ আছে। আমি ইয়াতে যে তিলৰ পাউডাৰটো কৰি থৈ দিছিলোঁ, তিলটো আমি ইয়াতে অলপমান কেৰাহীত ফ্ৰাই কৰি লৈছিলোঁ। একো তেল দিয়া নাই, অকল জাষ্ট তিলটো ফ্ৰাই কৰি লৈছিলোঁ আৰু তাৰপিছত মিক্সিত মাৰিছোঁ। এতিয়া আমি ইয়াতে অলপমান পানী এড কৰিম। অলপ এটা পেষ্ট হৈ যায়। যাতে এইটো আমি মাংসখিনিৰ ওপৰত দিয়াৰ লগে লগে যাতে লাম্পছ ক্ৰিয়েট নকৰে। ভালকৈ এনেকৈ আমি ফেটি ল'ম। এয়া আপোনালোকে চাইছে আমাৰ চিকেনটো ফ্ৰাই হৈছে আৰু অলপ অলপ লাগিছে। তো চিকেন এইটো ডেটছ এ চাইন ডেট চিকেনটো আমাৰ ভালকৈ ফ্ৰাই হৈছে। চ' আমি এতিয়া ইয়াতে অলপমান পানী দিম, জাষ্ট অলপমান, আৰু ফ্লেমটো আমি ল' কৰি দিম। আৰু চিকেনৰ নিজৰে পানী ওলাব, চ' সেইটো বইল হৈ যাব চিকেনখিনিয়ে। ফৰ 20 মিনিটছ আমি এনেকৈ ল' ফ্লেমতে চিকেনটো ৰাখিম। চ' চিকেনটো যাতে ভালকৈ বইল হওক, আমি ইয়াতে ঢাকন দি দিম আৰু ল' ফ্লেমত আমি ফৰ 20 মিনিটছ আমি ল' ফ্লেমত ৰাখিম। আমি আলুখিনিও এড কৰি দিম, যাতে চিকেনৰ লগত আলুখিনিও বইল হৈ যাওক আৰু যিখিনি মছলা আছে চিকেনত আলুখিনি চ'ক কৰি লয়। আৰু কেঁচা জলকীয়া, বিকজ আমি জলকীয়াৰ পাউডাৰ বা পেষ্ট ইউজ কৰা নাই, চ' আমি কেঁচা জলকীয়া দিম। যোনে বেছি জ্বলা খাই ভাল পায় তেওঁ বেছিকৈ জ্বলা দিব, যোনে কমকৈ ভাল পায় তেওঁ কমকৈ দিব। আৰু যদি কোনোবাই ৰেড চিলি পাউডাৰ ইউজ কৰিব বিচাৰিছে তেওঁ ইউজ কৰিব পাৰে। এতিয়া আমি ঢাকনখন লগাই দিম। মাজে মাজে অলপ ষ্টাৰ কৰি থাকিব, যাতে তলত লাগি নাযায়। ষ্টাৰ কৰি থাকি আপুনি গম পাব কিমান সিজিছে আলুখিনি, চিকেনখিনি কিমান সিজিছে। আফটাৰ 15 to 20 মিনিটছ আমি ফ্লেমটো হাই কৰি দিম আৰু অলপ ফ্ৰাই কৰিম। তাৰপিছত আমি লাষ্টলি তিলৰ যোনটো পেষ্ট আছিল সেইটো আমি এড কৰি দিম। ইয়াতে মই অলপমান জালুকৰ গুড়ি এড কৰিম। এইটো আপোনাৰ ইচ্ছাৰ মতে, যদি আপোনালোকক লাগে আপোনালোকে এড কৰিব পাৰে, যদি নালাগে দেন এভইড কৰিব পাৰে। এতিয়া ফাইনেলি আমি তিলৰ যোনটো পেষ্ট আছিল, যোনটো আমি ফাৰ্ষ্ট অলপ ফ্ৰাই কৰি গ্ৰাইণ্ড কৰি লৈছিলোঁ আৰু পানী এড কৰি দিছোঁ, আমি ইয়াতে এড কৰি দিম। আৰু আমি ধুনীয়াকৈ এতিয়া এইখিনি মিক্স কৰি দিম।
আপোনালোকে দেখা পাইছে তিলটো এড কৰাৰ লগে লগে কালাৰটো কিমান ৰিচ হৈ গৈছে আৰু বহুত ধুনীয়া লাগি আছে। তিলখিনি এড কৰি দিয়াৰ পিছত আমি ফৰ 5 মিনিটছ হাই ফ্লেমত কুক কৰিম এণ্ড দেন ফৰ আনাদাৰ 5 মিনিটছ আমি ল' ফ্লেমত কুক কৰিম। 5 মিনিটছ পাৰ হৈ গ'ল, এতিয়া আমি ফ্লেমটো ল' কৰি দিম আৰু পানী এড কৰিম। পানীৰ কোৱান্টিটিটো আপোনালোকৰ চইজৰ মতে, যদি বেছি পানী খাই ভাল পায় তেন্তে বেছিকৈ এড কৰিলে হ'ল আৰু যদি কম মানে অলপ গ্ৰেভি টাইপ লাগে দেন কমকৈ এড কৰিলে হ'ল। এয়া বইল হৈ আছে আমাৰ তিলেদি মুৰ্গীৰ মাংস। চ' আমাৰ তিলেদি বনোৱা মুৰ্গীৰ মাংস ৰেডি হৈছে, পানী কমি গৈছে। আমি এতিয়া ইটছ টাইম ফৰ টেষ্টিং। চ' আৰু কয় যে দেৰ কেন বি ন' গ্ৰেট টেষ্ট দ্য স্পেচিয়েলিষ্ট দেন ইয়ৰ অ'ন মাদাৰ। চ' লেটছ চি কেনেকুৱা হৈছে। চ' এতিয়া আমি টেষ্টিঙৰ কাৰণে আগবাঢ়িছোঁ। moment of truth. So let's see কেনেকুৱা হৈছে। কেনেকুৱা হৈছে? Thank you.